Hello, welcome back to my channel. কেনেকুৱা সবৰে খবৰ ভালেই চাগে মই আকৌ আহিলোঁ সেকেন্ড ব্লগটো লৈ একচুয়ালি লাষ্ট ব্লগটোৱে চাগে মই ভাবিছিলোঁ মোৰ চাগে লাষ্ট ব্লগ হ'ব আৰু ব্লগ বনাম বুলি ভাবাই নাছিলোঁ কেতিয়াও কিন্তু দিওঁতে সবেই ব্লগবিলাক ব্লগটো চালে সবেই ভাল পালে গতিকে আকৌ আহিছোঁ সেইটো কাৰণে ইনস্পায়াৰ হৈ পেলাই সবেই এনকাৰেজ কৰিছে যে বনাবা আৰু ব্লগ বনাই যাবা সেইটো কাৰণে চাওঁচোন কিমান দূৰলৈ যাব পাৰোঁ সেইকাৰণে সেকেন্ড ব্লগটো আনি কৰিছোঁ আৰু ভাল লাগে নে নালাগে এইটো নাজানো বনাবলৈ একো মোৰ কণ্টেণ্ট নাই ক'তো যাব পৰা নাই ঘৰতে আছোঁ আৰু লকডাউন আৰু ওপৰতে হাজবেণ্ডটো ডিউটিত থাকে গতিকে নিব নোৱাৰে আজি 3 মান্থছমান হ'ল ঘৰতে 4 মান্থছ পূৰা ঘৰতে সোমাইছোঁ আৰু ক'তোৱেই যোৱা নাই আনকি চাদৰ ওপৰলৈকো অহা নাই গতিকে আজি বোলে এপাক চাদৰ ওপৰৰ পৰা আহোঁ অলপ ফ্ৰেছ হাৱা খাই আহোঁ ইয়াৰ পৰা ভিউটো ভাল দেখি পিছফালে যোনটো দেখিছে আমাৰ ঘৰৰ চাদৰ ওপৰত সেইটো হৈছে গান্ধী মণ্ডপ তাত আমাৰ নেশ্যনেল ফ্লেগখন আছিলে মানে আছে এতিয়া নমাই থৈ দিছে সেইটো বহুত ডাঙৰ নেশ্যনেল ফ্লেগ মানে শুনা মতে ইণ্ডিয়াৰ 3rd লাৰ্জেষ্ট আৰু নাজানো ভালকৈ যদি ভুল হৈছে কিমান নম্বৰ নাজানো সেইটো ভালকৈ মই শুনিছোঁ আৰু 3rd বুলি কিন্তু বহুত ধুনীয়া ভিউ পইণ্টটো পাহাৰটোৰ ওপৰত যদি যাওঁ তাত এখন পাৰ্ক টাইপৰ আছে যোনে যোনে গৈছে দেখিছে চাগে কিমান ভাল লাগে মই এবাৰে গৈছিলোঁ ৰাস্তাটো বিৰাট ধুনীয়া প্লাছ তাত গৈ পেলাই মানে কিবা এটা বহুত বেছি ভাল লাগে ক'ত বাহিৰৰ জেগাত থকাৰ নিচিনা লাগে বহুত ভাল লাগে এদিন যাম চিয়'ৰ যাম আৰু তেতিয়া এটা ব্লগ বনাম তাত গৈ পেলাই ভাল লাগে বিৰাট ভাল লাগে তাত গৈ পেলাই আমাৰ চাদৰ ওপৰৰ পৰাও এইফালৰ পৰা দেখি ছাইডৰ ফালৰ পৰা কিন্তু সেইফালে মই যাব পৰা নাই কালি ৰাতি বৰষুণ আহিছিলে বৰষুণ আহি মানে চাদত পানী জমা হৈ আছে গোটেই পানীখিনি বহুত হৈ গ'ল সেইকাৰণে সিফালে গৈ দেখাব নোৱাৰিম নহ'লে তাৰ পৰা অলপ দেখাব পাৰিলেহেঁতেন ভিউ পইণ্টটো একো নাই বাৰু এতিয়া ইয়াতে কৰি আছোঁ আমি দুটা বহি আছোঁ এতিয়া হৈছে ইভিনিং 5:30 মান হৈছে আৰু এটা কথা মোৰ ফ্ৰেণ্ডছবিলাক আৰু ৰিলেটিভছ সকলোকে বহুত 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 ধন্যবাদ থেংক ইউ ছ' মাছ মোক ইমান মৰম দিয়াৰ কাৰণে ফাৰ্ষ্ট ব্লগটো চাই মইতো কেতিয়াও ভবা নাছিলোঁ যে মোক চবেই ভাল পাব বুলি ভাল হোৱা নাই মই জানো মোৰ বহুত এডিটিং প্ৰব্লেম হৈছিলে ভিডিঅ'টো ৰখি গৈছিলে মাজত ফাৰ্ষ্ট টাইম বনাইছোঁ এডিটিং কৰোঁতে ঠিকেই আছিলে যেতিয়া এডিট কৰি আছিলোঁ আপলোড কৰাৰ পিছত মই গম নাপাওঁ আৰু ৰখি গৈছে কিন্তু এইবাৰ মানে জানো চাই লওঁ এইবাৰ বা কি হয় ৰখিয়ে যায় নে কি নাজানো আৰু পিছত কিন্তু চবেই যে ভাল পাইছে মই বহুত মানে সুখী হৈছোঁ আৰু সেইকাৰণে আকৌ ইনস্পায়াৰ হৈ সেকেন্ড ব্লগটো বনালোঁ পৰহি ফ্ৰেণ্ডশ্বিপ ডে আছিলে গতিকে মই ফ্ৰেণ্ডশ্বিপ ডেৰ দিনাখন এটা ব্লগ বনাম বুলি ভাবিছিলোঁ কিন্তু সেইদিনাখন প্ৰব্লেম হ'ল সেইকাৰণে বনাব নোৱাৰিলোঁ চ' বিলেটেড হেপী ফ্ৰেণ্ডশ্বিপ ডে টু অল মাই ডিয়াৰ ফ্ৰেণ্ডছ আৰু কালি ৰক্ষা বন্ধন আছিলে মোৰ সকলো ভাইটি ভণ্টিবিলাকক হেপী ৰক্ষা বন্ধন আৰু থেংক ইউ ওৱান্স এগেইন ফৰ বিং উইথ মি আৰু আশা কৰিলোঁ আগলৈও যাতে আপোনালোকে এনেকৈ মৰম দি যায় যদি মই ব্লগছ বনাই থাকোঁ প্লিজ ছাপোৰ্ট কৰিব ছাপোৰ্ট কৰিলে ভাল লাগে তেতিয়াহে বনাব মন যাব নহ'লে আৰু কি বনাম মইতো বনোৱাৰ মনেই নাছিলে কিন্তু আজি সেকেণ্ড টাইম আকৌ মোৰ নিজৰ ইচ্ছাৰে বনাইছোঁ আজি দেই থেংক ইউ ছ' মাছ ঠিক আছে এতিয়া চাই থাকক আজি কি কৰিব পাৰোঁ আমি এতিয়া অলপ ইয়াতে চাদত অকণ বহি চকলেট আনিছোঁ চকলেট খাম অলপ টাইম বহি পেলাই কাৰণ ভিতৰত সোমাই একদম বৰ হৈ গৈছোঁ ভিতৰত ফ্ৰেছ হাৱাও নাই ওপৰতে বহিছোঁ চাদখনত বা ইফালে ভিউ পইণ্ট দেখাবলৈ পানী হৈ গ'ল দেখাব নোৱাৰিম গতিকে এইখিনি আমিতো অলপ বহোঁ আপোনালোকে চাই থাকক আকৌ আহিম অলপ পিছত কিবা এটা বনাম ইভিনিং স্নেক্স কিবা খাবলৈ মন গৈছে বহুত দিন হ'ল মানে বাহিৰৰ খানাটো খোৱাই নাই এনেকৈ ঘৰতে কিবা কিবি বনাই খাই থাকোঁ আৰু ঠিক আছে কি বা বনাই চাওঁ কি বনাব পাৰোঁ চাওঁ আপোনালোক দেখাম বাৰু যদি কিবা বনাওঁ বাই হেল্ল' আমি বহি চকলেট খাই আছোঁ ই খাইছে ডেইৰী মিল্ক মই খাইছোঁ এইটো কোনে ভাল পায় বাৰু পিনাট চিক্কি মই খুব ভাল পাওঁ পিনাট চিক্কি ধেৰ আনি থৈ দিছোঁ এইটোকে খাই থাকোঁ চকলেট নাখাওঁ ইমান খাওঁ অলপ খাওঁ আৰু পিনাট চিক্কিটো বেছি ভাল পাওঁ চ' আমি খাওঁ এনজয় কৰোঁ অলপ ভালকৈ চাই থাকোঁ হাই আকৌ আহিলোঁ তলত নামি আহিলোঁ এতিয়া ঘৰৰ ভিতৰত সোমালোঁ ওপৰত গৈছিলোঁ ফ্ৰেছ হাৱা পাম বুলি পিছে গৰমহে লাগিল বহুত বেছি গৰম লাগিল সেইকাৰণে গুচি আহিলোঁ বেছি টাইম নকৰিলোঁ এতিয়া 6:30 হৈছে
এতিয়া ইভিনিং কিবা এটা বনাওঁ খাবলৈ স্নেক্স টাইপৰ ইভিনিং এনেও চবেই স্নেক্স টাইপৰ বস্তু খাই ভাল পায় গতিকে চাই থাকিব ইজি এণ্ড চিম্পল কিবা এটা স্নেক্স বনাওঁ যোনটো চবেই ভাল পায় খাই আৰু বেছি কষ্ট কৰিব মন নাই গতিকে একদম শ্বৰ্টকাট কৰি থ'ম একদম ইজি আপোনালোকে ভাল পালে আপোনালোকে বনাই খাব পাৰে যেনেকৈ খায়ে চাগে চবেই খায় একদম মানে আৰু কমন ৰেচিপি এটা বনাওঁ গতিকে চাই থাকিব বাই বাই সো মই বনাব ওলাইছোঁ আজি একদম ইজি ৰেচিপি হৈছে পটেটো ৱেডজেছ মই ৰেষ্টুৰেণ্টত খাওঁ ভাল পাওঁ এইটো খাই পেলাই মই ভাবিলোঁ ঘৰতে ট্ৰাই কৰি চাওঁ বিৰাট ভাল লাগে খাই মোৰ ল'ৰাটোও খুব ভাল পায় গতিকে তাৰ কাৰণে লৈছোঁ মই 3 মিডিয়াম চাইজ পটেটো ভালকৈ ধুই ঠাণ্ডা পানীত ডুবাই থৈ দিছিলোঁ অলপ তাৰপিছত এতিয়া কাটিছোঁ মানে কেনেকৈ কাটিছোঁ চাই ডাঙৰ ৱেডজেছবিলাক মোটা মোটাকৈ মই দেখুওৱা মতে তেনেকৈ কাটি ল'ব ফ্ৰেঞ্চ ফ্ৰাইজ টাইপৰ কাটিলে সেইটো বেলেগ ফ্ৰেঞ্চ ফ্ৰাই হৈ যায় কিন্তু এইটো অকণ মোটা মোটাকৈ কাটিব লাগে তেতিয়া মানে হেৰিটো বেছি ভাল লাগে ক্ৰিপচিনেছটো বেছি আহে যেতিয়া আপুনি ফ্ৰাই কৰিব গতিকে মই এনেকৈ কাটি লৈছোঁ আৰু চাই থাকক সেইখিনি মই তেনেকৈ কাটি লৈছোঁ 3টা আলু কাটিছোঁ আপোনালোকে বিচাৰিলে বেছিয়ে কাটিব পাৰে যিমান কোৱান্টিটিৰ আপোনালোকে বনায় আৰু মই ঘৰত অকল আমিহে আছিলোঁ গতিকে মই ইমানেই বনালোঁ তাৰপিছত গোটেই আলুখিনি মই বইল কৰিছোঁ চচপেন এটাত গৰম পানী কৰি লৈ 50% মান হোৱাকৈ 50 বা 60% বইল কৰিব লাগিব গোটেই মানে পূৰা কমপ্লিটলি বইল কৰি দিব নালাগে নহ'লে ভাঙি যাব ন হেৰি কৰিলে ফ্ৰাই কৰিলে একদম এনেকুৱা টাইপৰ অকণমান বইল হৈছে আৰু মানে 60% তাৰপিছত মই তাত ৰাইচ ফ্ল'ৰ দি দিছোঁ ৰাইচ ফ্ল'ৰখিনি ভালকৈ আপুনি মেৰিনেট কৰি ল'ব ৰাইচ ফ্ল'ৰখিনি তাৰপিছত মেৰিনেট কৰি লৈ পেলাই মানে ভালকৈ সানি দিলে ভাল হয় আৰু মানে কোটিংটো যেতিয়া আপুনি বেটাৰটো ডিপ কৰিব তেতিয়া বেছি হেৰি নালাগে গতিকে সেইটো ভালকৈ সানি ল'লে ভাল তাৰপিছত এটা বেটাৰ বনাব লাগিব দেখাই আছোঁ বেটাৰটোত আপুনি দিব লাগিব চাউলৰ গুড়ি অলপ তাৰপৰা অলপ কৰ্ণফ্লাৱাৰ এইটো বেটাৰটো চাউলৰ গুড়ি অলপ কৰ্ণফ্লাৱাৰ আৰু ব্লেক পেপাৰ আৰু অলপ সল্ট এই 4টা বস্তু দি পেলাই আৰু জোখমতে পানী যাতে বেছি পাতলাও নহয় বেছি হেৰিও নহয় তাৰপিছত আলুখিনি কি কৰিব এনেকৈ বেটাৰটোত ডিপ কৰি এটা এটাকৈ ফ্ৰাই কৰিব বেটাৰটোত আপুনি চিলি ফ্লেক্সো দিব পাৰে চিলি ফ্লেক্স দিলে বেছি টেষ্টি হয় কিন্তু মোৰ চিলি ফ্লেক্স নাছিলে গতিকে মই জালুকৰ গুড়িয়ে দিলোঁ আৰু এনেকৈ ডিপ ফ্ৰাই কৰি দিব গোটেইখিনি এটা এটাকৈ মই ভিডিঅ'টো ফাষ্ট কৰিছোঁ কাৰণ টাইমিং বেছি নাছিলে সেইটো কাৰণে তাৰপিছত আপোনালোকে ডিপ ফ্ৰাই কৰে আউটকামটো এনেকুৱা হ'লে এইটো ক্ৰিপচি হয় বিৰাট খাবলৈ টেষ্টি হয় তাৰ লগত আপুনি এনেও এনেকৈ খাব পাৰে সুদা চচ দি বা হোৱাইট চচ এটা বনাব পাৰে মই হোৱাইট চচটোৰ কাৰণে দিছোঁ 2 চামুচ বাটাৰত দিব লাগে আপোনাৰ ময়দা দি দিছোঁ সেয়া ময়দা দি পেলাই তাতে আপুনি ভালকৈ ঘুটি থাকিব লাগিব যাতে লাম্পছ নহয় অলপ হেৰি কৰাৰ পিছত অকণমান গাখীৰ দিব লাগিব লৰাই হেৰি কৰিব তাৰপিছত গাখীৰ অকণমান দি দিব মোৰ ময়দা অকণ কম হৈছিলে যে সেইকাৰণে আৰু অকণমান দি দিলোঁ তাৰপিছত মই দিছোঁ গাখীৰ দিছোঁ আপোনাৰ জোখমতে দিব মই একো জোখ লোৱা নাই আৰু এনেই ঢালি দিছোঁ তাৰপিছত গাখীৰ দিয়াৰ পিছত আপুনি দিব নিমখ বাকীখিনি ভালকৈ লৰাই যাতে বেছি হেৰিও নহয় পাতলাও নহয় আৰু বেছি ডাঠো নহয় কাৰণ চচৰ কনচিষ্টেঞ্চিৰ নিচিনা হ'ব আৰু চচ বনাই যেনেকৈ বনায় তেনেকুৱা টাইপৰ হ'ব লাগিব তাতে আপুনি অকণমান নিমখ দি দিব আৰু ইচ্ছা কৰিলে অৰেগেনো বা চিলি ফ্লেক্সো দিব পাৰে মোৰ তাত নাছিলে সেইকাৰণে দিয়া নাই গতিকে আৰু লাষ্টত ইনগ্ৰেডিয়েণ্টছ হ'ল চীজ আপুনি গ্ৰেট কৰিও দিব পাৰে গ্ৰেট কৰি দিলে বেছি ভাল হয় কিন্তু মোৰ তাত সেই তেনেকুৱা চীজটো নাছিলে চীজ কিউবছ নাছিলে মোৰ শ্লাইচ আছিলে চীজ সেইটোকে শ্লাইচটোকে দি দিলোঁ টুকুৰা কৰি পেলাই তাৰপৰা এনেকৈ কৰি পেলাই এইটো আমাৰ চচ ৰেডি আৰু মই বেছি গাৰ্নিচিং নকৰিলোঁ আৰু মোৰ প্ৰব্লেম এটা হ'ল গতিকে প্ৰেজেণ্টেশ্যনৰ ফটোখন উঠাব নোৱাৰিলোঁ বাছ সিমানেই আৰু কৰিলোঁ আৰু
মোৰ ৰেচিপিটো দেখিলে নহয় কেনেকুৱা লাগিল জনাব একদম চিম্পল চবেই বনায় বাৰু এইটো ষ্টিল আৰু এনেই বনাই এটা দেখালোঁ আৰু কিন্তু চৰি দে গাইজ মই একদম প্ৰেজেণ্টেশ্যন কৰিবলৈ সময় নাপালোঁ মানে খাই বৈ মানে পটককৈ আৰু হেৰি কৰি দিলোঁ মানে বনোৱা হোৱাৰ লগে লগে খাই দিলোঁ আৰু মানে একচুৱেলি কি হ'ল হাজবেণ্ড আহিছিলে তেওঁৰ মানে আকৌ পটককৈ যাব লগা হ'ল গতিকে প্ৰেজেণ্টেশ্যন কৰি থাকিবলৈ ফটো চটো উঠাই দিবলৈ টাইম নহ'ল তেওঁকো অলপ দি পেলাই চাহ একাপৰ লগত খাই পেলাই তেওঁ গ'ল ইমাৰ্জেঞ্চি কল এটা আহিল চ' তেওঁ যাব লগা হ'ল গুচি গ'ল গতিকে আমি ফটো উঠাবলৈ একদম মই চান্স নাপালোঁ চৰি ফৰ ডেট কিন্তু ৰেচিপিটো দেখিলে নহয় আৰু প্ৰেজেণ্টেশ্যনৰনো কি মই এনেও প্ৰেজেণ্টেশ্যন কৰি ভাল নাপাওঁ দিয়াৰ লগালগ খাই শেষ কৰি দিওঁ আৰু প্ৰেজেণ্টেশ্যন মোৰ একদম ভাল নহয় শিকি আছোঁ বাৰু লাহে লাহে নেক্সট যদি ব্লগ কৰোঁ ৰ'বাচোন কৈ আছোঁ নেক্সট যদি ব্লগ বনাওঁ তেতিয়াহ'লে ভালকৈ আৰু ফুড ব্লগছ বনালে তেতিয়া ধুনীয়াকৈ প্ৰেজেণ্টেশ্যনটো দিম এতিয়া বেয়া নাপাব আশা কৰিলোঁ ভিডিঅ'টো চাই ভাল পালে একো নাই চিম্পল মোৰ ঘৰুৱা ঘৰটোহে কথাহে ক'লোঁ আৰু ষ্টিল আগৰ ব্লগটোত চবেই মৰম দিয়াৰ কাৰণে বনাবলৈ উৎসাহিত হ'লোঁ বনালোঁ ভাল লাগিলে প্লিজ 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 লাইক শ্বেয়াৰ নালাগে বাৰু কোনেনো শ্বেয়াৰ কৰে কমেণ্টছ এটা দিব ভাল লাগিব আৰু ছাবস্ক্ৰাইব প্লিজ 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 ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব কৰিলে মানে ভাল লাগে মনটো কিবা এটা অ'কে আৰু তুমি কিবা কৈ আছিলা না হা লাইক কৰিবা সাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব এণ্ড কমেণ্ট কৰিব আৰু বেল আইকনটো টিপি থ'ব মই যেতিয়া নতুন মানে ভিডিঅ' বনাওঁ তেতিয়া আহি যাব নটিফিকেশ্যন চাব পাৰিব অ'কে বাই বাই টেক কেয়াৰ থেংক ইউ ছ' মাছ